হেল্ল' এভৰিৱান, আহক আজি আমাৰ শাকনি বাৰীখন চাওঁ। এয়া একদম প্ৰথমতে আছে এয়া চুকা শাক দেই। চুকা শাকৰ একদম ওচৰতে আছে এয়া ধনিয়া। এয়া গোটেইখিনি ধনিয়াই হয় দেই। তাৰ ওচৰত আছে এইবোৰ পালেং শাক আৰু পালেং শাকৰ মাজতে আছে দুই এডাল বিলাহী। বাৰু লাগিলে আপোনালোকক দেখুৱাম দেই। আৰু এইবোৰ হৈছে লাই শাকৰ পুলি। আৰু এইখিনি ঠাইত নতুনকৈ পালেং শাকৰ গুটি দিয়া হৈছিল, কিন্তু চৰাই আৰু পোকে খাই নোহোৱা কৰিলে। আকৌ লাই শাকৰ পুলিবোৰ ইয়াতে ৰোৱা হৈছে দেই, তেতিয়াহে সোনকালে ডাঙৰ হ'ব। আৰু এইডাল হৈছে পানীলাও। পানীলাও দুই তিনিটা লাগিছে বাৰু। তাৰ ওচৰত আছে এডাল কাজি নেমু আৰু দেউতাই নতুনকৈ এয়া কবি পুলি ৰুইছে। আৰু এয়া হৈছে পিঁয়াজ আৰু নহৰু দেই। কাষতে আছে এয়া মূলাৰ ওচৰত অকণমান খালী ঠাই দেখিছে যে, এইখিনি আগতে শাক আছিলে বাৰু, এতিয়া উঠালে। এয়া ৰঙা মূলা আৰু বগা মূলা দুয়োবিধে আছে দেই। ওচৰত এইখিনি খুতুৰা শাক আছে আৰু এনেই। আৰু এইখনে হৈছে আমাৰ সৰু শাকনি বাৰীখন। কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, বাই।